নগাঁও জিলাৰ ঢিঙৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক কেশৱজ্যোতি নাথৰ প্ৰশংসনীয় পদক্ষেপ। এগৰাকী শিক্ষক হৈও বহুকেইখন চুটিছবি নিৰ্মাণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নাথে। বিশেষকৈ বিগত লকডাউনৰ সময়ত দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ জীৱন নিৰ্বাহ কৰা এখন জীয়া ছবি এ গ্লাছ অফ মিল্ক নামৰ চুটিছবিখনৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ চেষ্টা কৰিছিল শিক্ষকজনে। ইতিমধ্যে এ গ্লাছ অফ মিল্ক নামৰ ছবিখনে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ চুটিছবিৰ কেইবাটাও বঁটা আজুৰি আনিছে। অসমৰ লগতে ঢিঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে ঢিঙবাসী। গ্ৰামাঞ্চলৰ সঁচা কাহিনীৰ ওপৰত আধাৰিত চুটি ছবিখনত অভিনয় কৰা শিশু অভিনেতা অভিনেত্ৰীসকলেও জীৱনত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছে। জীৱনত প্ৰথমবাৰ ছবিত অভিনয় কৰি সফলতা লাভ কৰাত উৎসাহিত হৈ পৰিছে শিশুসকল। ছবিখনে লাভ কৰা বঁটাসমূহ ক্ৰমে ৰিল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, গ্ৰেটছত ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালক, ৱাৰ্ল্ড ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰী আৰু নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেলত বেষ্ট শ্বৰ্ট ফিল্মৰ বঁটা। নিউজ ডেস্ক ৰিপৰ্ট, যমুনামুখ লাইভ।